জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ বিষয়ে কিছু নজনা কথা জানো আহক। জনপ্ৰিয় অভিনেতাগৰাকীৰ এটা সৰু বায়োগ্ৰাফি ভিডিঅ' বুলিও ভাবিব পাৰে। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ পত্নীৰ নাম হৈছে অদিতি ভূঞা। অভিনেতা মৃদুল ভূঞাৰ এজন পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তান আছে। অভিনেতা মৃদুল ভূঞাৰ একমাত্ৰ কন্যাৰ নাম অদিতি নন্দিনী ভূঞা। বৰ্তমান অদিতি ক্লাছ 8ত পঢ়ে। মৃদুল ভূঞাৰ পুত্ৰ সন্তানৰ নাম হৈছে নিচান নভ্ৰি আৰু ক্লাছ 1ত পঢ়ে। মৃদুল ভূঞাৰ জন্ম হৈছিল উত্তৰ লখিমপুৰ লেটেকুপুখুৰীত। বৰ্তমান গুৱাহাটী গড়চুকত নিজা ঘৰ আছে, তাতে থাকে। 34 বছৰত 42টা শ্ৰেষ্ঠ বঁটা পাইছে অভিনেতাজনে। মৃদুল ভূঞাৰ প্ৰথম ছবি 1999 চনত বুকুৰ মাজত চলি আছিল। জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ থিয়েটাৰ জগতত ট্ৰেজেডি কিং বুলি জনাজাত। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাৰ চমু পৰিচয় ইমানেই আছিল।